প্ৰতিশ্ৰুতিবোৰ বৰ সুন্দৰকৈ দিছিলা তুমি। প্ৰতি পল প্ৰতি পুৱা তোমাৰ প্ৰতিশ্ৰুতিয়ে মোৰ ইনবক্স ভৰি পৰিছিল। চাগে সেয়া হৃদয়ৰ উপযোগী হোৱাকৈ নাছিল। ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতো মই তোমাক কোনোদিন সময় নিদিয়াকৈ নাছিলোঁ। আৰু শেষত তুমি মোক উপহাৰ হিচাপে কি দিলা? বিশ্বাসঘাতকতা, মাথো বিশ্বাসঘাতকতা। আৰু তাৰ বিনিময়ত চিৰদিনলৈ তুমি এজন অচিন ব্যক্তিৰ নামত শিৰত সেন্দুৰ পিন্ধি ললা। শতকোটি ধন্যবাদ তোমাক। লগতে তোমাৰ যুগ্ম জীৱনলৈও থাকিল অলেখ অযুত মৰম আৰু শুভকামনা। জীৱন সদায় জিন্দাবাদ। থেংক ইউ।